আজি আমি শিকিম 1 মিনিটত কেনেকা দশমিকৰ সংখ্যাক বৰ্গমূলত। প্ৰথমতে কি কৰিবা, দশমিকৰ সংখ্যা বুলি একো নহয়, দশমিক এৰি পেলাই তোমালোকে কি কৰিবা, ছুটি নিৰ্মাণ কৰিবা। কিমান আছে 25, দশমিক বাদ দিয়া, ঠিক আছে, পিছত বহাম, ঠিক আছে। লাষ্টৰ ইউনিট কি আছে, যদি 5 থাকে যদি কিমানে হৰণ যায়, 5 যায়, গতিকে 5 হৰণ কৰি দিব, 5 6 যাব কেইবাৰ, একবাৰ, 5 কিমান থাকে 5, বাকি থাকিব 1 মানে 1 ধাৰ কৰা 12, 12 যাব কেইবাৰ 5 2 গুণে 10, বাকি থাকিব কিমান 2 মানে 2 ধাৰ কৰা 25, 25 যাব 5 5 গুণ 25, আকৌ 5 যাব, চোৱা লাষ্টৰ ইউনিট 5 যাব, 5 12 যাব কেইবাৰ 5 2 গুণে 10, বাকি থাকিব 2 মানে 2 ধাৰ কৰা 25 যাব কেইবাৰ 5 গুণ 25, আকৌ যাব 5, চোৱা 5 25 যাব কেইবাৰ 5 5 গুণ, বুজি পাইছা ছুটি নম্বৰটো। এতিয়া আমি কি কৰি দিম চোৱা, এতিয়া আমি সেম চোৱা এইকেইটা লৈ ল'ম, এই সাইডৰ কেইটা এইকেইটা গোটেইকেইটা লৈ ল'ম, কিমান আছে 5 এটা 2টা 3টা আৰু এটা আছে 5 এটা, ঠিক আছে। এতিয়া আমি বৰ্গমূল মানে কি, এক জোড়ৰ পৰা কেইটা ল'ম, এটা, এই এক জোড়ৰ পৰা এটা 5 ল'ম, কিন্তু আৰু এই এক জোড়ৰ পৰা কি কৰি দিম আৰু এটা 5 লৈ ল'ম, বুজি পাইছা। এতিয়া দুটো পূৰণ কৰি 5 5 কিমান থাকে 25, হৈছে। এতিয়া কথা হ'ল দশমিকটো কি কৰিবা চোৱা, দশমিকৰ পিছত কেইগৰ আছে, দুগৰ আছে, দেখিবা বৰ্গমূল হলে আধা হয়, দুগৰ আধা কিমান হয়, ঘৰ, গতিকে আমি এইটো কি কৰি দিম,